নমস্কাৰ জনাইছোঁ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। মই আজি এখন ফাৰ্মত আহিছোঁ। তাত কিছুমান নতুন নতুন পদ্ধতি অৱলম্বন কৰিছে। আহক জানো আমি কি কি পদ্ধতি অৱলম্বন কৰিছে। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেলটিলৈ। মই আপোনাৰ ভিডিঅ' আগতে লৈ থোৱা হৈছে আপোনাৰ ফাৰ্মৰ বিষয়ে। গম পাইছোঁ যে আপুনি বৰ্ডিঙত কিছুমান নতুন নতুন পদ্ধতি অৱলম্বন কৰিছে। তাৰ বিষয়ে জানিবলৈ, সঠিকভাৱে জানিবলৈ আজি এটি সৰু ভিডিঅ' কৰিবলৈ আহিছোঁ আপোনাৰ ফাৰ্মত। হয়, কওকচোন আপোনাৰ কি কি নতুন নতুন পদ্ধতি অৱলম্বন কৰিছে? নতুন বুলি ক'লে এতিয়া মই গেছ বজাৰ ব্যৱহাৰ কৰিছোঁ, এইটো আপুনি দেখিব। হয়, নাই এইটো চাম আমি অলপ পিছত চাম। হয়, কেনেকুৱা কি ফল পাইছে আপুনি? আগত কি এনেকুৱা কৰিছিল, এতিয়া কেনেকুৱা পৰিৱৰ্তন হ'ল? মানে কি মানুহটো মানে সেই আৰু নিশ্চিন্ত মানে থাকিব পাৰি ইয়াতে এতিয়া। আগতে মানে কি পোহৰ কৰি দিব লাগে 2-3 দিন 4 দিন। হয়, আপুনি অলপ জনাই দিয়কচোন এইটো কেনেকৈ কি ব্যৱহাৰ কৰিছে? এইটো মানে কি প্ৰথম কথা ইয়াতে গেছটো অন কৰি দিব লাগিব, মানে ঘৰত দৰে আৰু। তাৰপিছত ইয়াতে আৰু এটা চুইচ আছে, মানে কমোৱা বঢ়োৱা। এটা এই মাৰিলে কমি যায় আৰু এই মাৰিলে বাঢ়ি যায় মানে। তাৰপিছত ইয়াতে মানে অন কৰাৰ পিছত ইয়াতে দেচালি দি ইয়াতে জ্বলাই দিব লাগিব। ইয়াতে জ্বলে, ইয়াতে জ্বলাৰ পিছত এইখিনি গৰম হৈ যায়, গোটেইখিনি গৰম কৰি ৰাখে, গোটেই মুৰ্গীবিলাক এনেকৈ এটা এটা হৈ যায়। তাৰপিছত আৰু বেলেগ হিটৰ প্ৰয়োজন নাই আৰু? বিশেষ নায়েই আৰু, যিখিনি পাব লাগে সেইখিনি পায়েই আৰু। আপুনি আগৰ বৰ্ডিঙতকৈ এতিয়া বহুত উন্নতি হৈছে আৰু ভাল হৈছে। বহুত আগতে কেনেকুৱা কৰিছিল? আগতে মানে কি আৰু এনেকৈ মানে লাৰি থাকিব লাগে, এনিটাইম লাইট থৌ হৈ থাকে আৰু। লাইট জ্বলালেও কাম নিদিয়ে আৰু, এতিয়া কিন্তু লাইট নজ্বলালেও কাম দিয়ে। এতিয়া চাওক, এতিয়া অনলি বাল্ব 4টা আছে 200ৰ, আৰু নেক্সট সেইটো আছে। আৰু এটা কথা জানিবলগীয়া আছিল, এইটো ভিডিঅ' দেখা পাই বহুতেই সুধিব, প্ৰশ্ন কৰিব যে এইটো প্ৰশ্ন সকলোৰে মনত উদয় হ'ব যে এইটো মূল্য কিমানমান হয় আৰু? মূল্য মানে একজেক্ট মই ক'ব নোৱাৰিম, মানে কি মই ভাড়া আনিছোঁ এইটো। হঠাৎ লগাল ভাড়া আনিছোঁ, কিন্তু এনেই মই জনামতে মোটামুটি 3300 পৰা 3500 ভিতৰত পায় আৰু। কোম্পানীটো পায়, কম ৰেটত পায় কোম্পানীৰ পৰা আনিলে। অনলাইনতো পায় নেকি? অনলাইনতো পায়। হয়, এইটো চাই লওক। এইটো আপোনালোকে